নমস্কাৰ পোনপ্ৰথমে মই নিৰুৱে আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো লৈ আনিছোঁ বহুত দিনৰ মূৰত ভিডিঅ' কৰাই হোৱা নাছিল এতিয়া মই কাম এটা কৰিব লৈছোঁ সেয়া আপোনালোকক দেখুৱাম জোনাকৰ স্কুল গৰম বন্ধ হৈ আছিল এতিয়া 21 তাৰিখে খুলিছে আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ পিছত পুনৰ লৈ আহিছোঁ অন্য এটি ভিডিঅ' আৰু অন্য দিনৰ দৰে আজিও দেখুৱাম দিনটোত পাৰ হোৱা কিছুমান দৃশ্য কিছু মুহূৰ্ত গতিকে চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় ভাল পাব আৰু লগতে জনাই থৈ দিওঁ ভিডিঅ' বহুত দিনৰ মূৰত অহা কাৰণটো হৈছে মোৰ ফোনটো বেটেৰীটো কামত দিয়া নাছিল মানে বেয়া হৈ আছিল ফোনটো বেয়া হৈ থকাৰ কাৰণে আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰিব পৰা নাছিলোঁ আৰু আজি সেয়ে পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ আগৰ ভিডিঅ'সমূহ চোৱাৰ ধৰণেৰে এই ভিডিঅ'টো আঁকোৱালি ল'ব বুলি অত্যন্ত আশা কৰিছোঁ আৰু এতিয়া বৰ্তমান মই জোনাকক স্কুল পঠিয়ালোঁ এওঁ কামলৈ বুলি ওলাই গ'ল তাৰ পাছতে মই কাম এটা কৰিব লৈছিলোঁ যিটো কাম আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ এয়া চাওক এইফালে মই চাদৰ এইখন এতিয়া খুব ট্ৰেণ্ডিঙত চলি আছে নতুনকৈ এইবছৰ ওলাইছে শাৰী টাইপৰ আচলতে সকলোৱে চিনি পাইছে চাগে এই চাদৰখন মই দহি গুঠিবলৈ লৈছোঁ আৰু দহি বাতিবলৈ লওঁতে আৰু ইয়াত মই দহি বাতিম এই দুটা কালাৰ আনি থৈ দিছোঁ দুটা মিক্স কৰোঁ নে এটাটো সেয়া বাৰু এতিয়ালৈকে ভবা নাই চাই লওঁ যেনেকৈ ভাল লাগিব যেন লাগিব তেনেকৈয়ে মই দহি বাতিম এয়া দুটা কালাৰ এনেকৈ আনিলোঁ এইখিনি ধুনীয়া হৈ আছিল তাৰ পাছত এইখিনি আনিবলৈ যাওঁতে মোৰ চকুৰ পৰিত পুৰণা সেই দহিখিনি দেখা পাইছে নহয় এয়া মই সকলোখিনি আনি এনেকৈ এইখিনি কথা কোৱাৰ আগতে মই সেইখিনি কথা কৈ দিওঁ নহ'লে আকৌ ভাবিব নহয় যে চোফাত এনেদৰে স্কুলৰ ইউনিফৰ্ম পৰি আছে আচলতে কি হ'ল জানেনে আজি জোনাকক যেতিয়া মই স্কুললৈ ৰেডি হ'বলৈ ক'লোঁ মাত্ৰ মই পাকঘৰৰ পৰা চিঞৰি আছোঁ যে স্কুললৈ ৰেডি হোৱা কিন্তু ময়ো পাহৰি থাকিলোঁ আজি হাউচ ড্ৰেছ হয় বুলি তাক মনত পেলাবলৈ আৰু সিও পাহৰি থাকিল সেয়ে এই কাপোৰযোৰ পিন্ধি ৰেডি হৈ যেতিয়া গাড়ী আহিলে গাড়ীত গৈ বহিছে বাকী ষ্টুডেণ্টবোৰক দেখা পায় তেতিয়া মনলৈ আহিলে যে আজি হাউচ ড্ৰেছ হয় আৰু সেয়ে ফটাফট আহি সি এইখিনি ইয়াতে খুলি থ'লে আৰু ময়ো সেইমতে হাউচ ড্ৰেছটো উলিয়াই মেলি দি তাক পিন্ধাই পঠিয়ালোঁ তাৰপাছত এইখিনি মই ভিতৰলৈ নিয়া নাই মানে মই যিখিনি কৰিবলগীয়া কাম সেয়া আনি লৈছিলোঁ এতিয়া আপোনালোকক ক'বলৈ বিচৰা মেইন কাৰণটো হৈছে এই যে দেখিছে দহিখিনি এইখিনি য'ত লাগিছে আৰু এতিয়া মই এনেকৈ কিছুমান এইখিনি বৰ ভালে হৈ আছে এনেকৈ ৰাখি একেলগে আচলতে মই হেঙাৰত কেনেকৈ মেৰিয়াই থৈছিলোঁ সেয়াও দেখুৱাইছোঁ এয়া চাওক এনেকৈ ৰাখিছিলোঁ তো সেইখিনি কিন্তু এইখিনি বাৰু ভাল হৈয়ে আছে এনেকৈ দেখুৱাবলৈ অকণমান দিগদাৰো হৈছে দুখন হাত নহ'লে কেমেৰা ধৰিব লগা হৈছে মই ষ্টেণ্ডত লগাই লোৱা নাই যি কি নহওক এতিয়া সদ্যহতে মই সেইখিনি ঠিক কৰিম আৰু এতিয়া দেখা পাইছে এয়া মানে এই দহিবোৰ যে এনেকৈ থৈ দিছিলোঁ এনেকৈ থৈ দিয়াৰ পিছত কিছুমান বাৰু ভালে হৈ আছে মানে জট লগা নাই আৰু কিছুমান মানে যিখিনি বেয়া হ'ল সেইখিনি মই এয়া এনেদৰে ৰাখিছোঁ মানে এইখিনি গোটেইখিনি মোক ঠিক কৰিব লাগিব কেইটা কালাৰ আছে এটা দুটা তিনিটা কালাৰ এই দহিখিনি আচলতে জট লাগি গ'ল বহুত দিন যেতিয়া হৈ যায় এনেকৈ জট লাগে আৰু এতিয়া এইখিনি দেখা পাইছে এয়া মই য'ত এৰাবলৈ লৈছোঁ এয়া চাওকচোন কেনেদৰে য'ত লাগিছে এইখন দেখিছে নহয় এখন নহয় এযোৰ হয় এইটো কিন্তু এইখন বৰ্তমান মোৰ ওচৰত চাদৰখন আছে মানে দহি গুঠিম সেইকাৰণে এখন ইয়াত আনি ৰাখিছোঁ আৰু ইয়াত মই দহি এয়া দেখা পাইছে কলাখিনি এনেই ছাইডত থৈ দিছোঁ দেই মই ইয়াত আচলতে এই নীলা আৰু হালধীয়া দুয়োটাহে ব্যৱহাৰ কৰিম বুলি ভাবি আছোঁ বৰ্তমান আৰু সদ্যহতে সেই চাদৰখন যেতিয়া দহি গুঠিবলৈ সূতাখিনি ল'লোঁ তেতিয়াহে মোৰ চকুত পৰিল যে এইখিনি মানে ইমান নষ্ট হৈ গৈছে এনেকৈ য'ত লাগি এতিয়া তাকে এইখিনি মই ভাল কৰোঁ যিমানখিনি পাৰোঁ আজি কিনো কৰিম দিনটো কেনেদৰে পাৰ কৰিম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে চাই থাকিব শেষলৈকে আৰু এইখিনি এতিয়া য'ত এৰুৱাব লাগে মাই গড এই চাওকচোন বাৰু এনেদৰে কিবাকৈ য'ত লাগি আছিলে আপোনালোকক দেখুৱাই আছিলোঁ তাৰপিছত মই এনেকৈ কৰি জাষ্ট থৈ দিলোঁ তাৰমানে সূতা এডালৰ সূতাৰ কাৰণে কিবা কেনা লাগি থাকে যে সেই তাতে তেনেকুৱা হয় আৰু এতিয়া মোৰ এয়া কাম ইজি হৈ গ'ল ইয়াত কাটি দিয়া লগালগ ভাবিছোঁ এইখিনি চিজিল হৈ যাবগৈ আৰু এতিয়া সেই কাটা কামটো নকৰোঁ ফোন এটা আহিল আচলতে অলপমান আগত ফোন এটা আহিল যিটো ফোনৰ কাৰণে মই এতিয়া দোকান যাব লাগে দোকানৰ পৰা কি আনিম বলক আপোনালোকক তাকো দেখুৱাম আৰু এতিয়া মই ওলাই ল'ব লাগিব গতিকে মই ওলাই লওঁ এতিয়া এয়া এনেকৈ ওলালোঁ মানে কি আৰু কুৰ্তিটো চেঞ্জ কৰিছোঁ বৰ বেছিকৈ ওলোৱা নাই কাৰণ বেছি দূৰলৈ নাযাওঁ দেখিব গম পাব বাৰু আৰু এয়া দেখিছে মই দহি গোটেইখিনি এনেকৈ ধুনীয়াকৈ ৰাখি গৈছোঁ আৰু ভয়ো লাগিছে কাৰণ মেকুৰী আছে আৰু বতাহ জোৰকৈ যদি মাৰি যায় এয়া মানে য'ত লগাৰ
পুনৰ সম্ভাৱনা। সেইকাৰণে মই এনেকৈ যে ৰাখিলোঁ, তাৰ পাছত কি কৰিম জানেনে? তাৰ পাছত মই ইয়াত এই সৰু সৰু খুচনখিনি এনেকৈ থৈ যাম। আৰু নাজানো বুদ্ধিটো মোক কামত দিব নিদিয়ে। এনেকৈ ৰাখিলে যিহেতু হেঁচা মাৰি ৰাখিব ন, বতাহ আহিলেও মানে মই ভাবিছোঁ যে অলপ ভাল হৈ থাকিব। বিশেষকৈ মানে এইখিনিহে চিন্তা বেছি। এইখিনি বাৰু ইমান নহয়, কাৰণ এনেকৈ কৈ মেৰিয়াই থৈ দিয়াৰ পিছত অকণমান ফাঁক এটা থাকে, ইটোৰ পৰা এইটো ইমান যত লাগিব নিচিনাকৈ লগা নাই। তথাপিও এনেকৈ মই দি ৰাখিছোঁ, অকণমান হালকাকৈ এনেকৈ ৰাখিছোঁ যাতে আহিলৈ ধুনীয়াকৈ পাওঁ। আৰু এতিয়াও মই এইখিনি এনেকৈ আহিলৈ মই এনেকৈয়ে ধুনীয়াকৈ আকৌ ভিতৰত ৰাখি দিম বাৰু, বৰ বিশেষ কৰিবলগীয়া নাই। আৰু এতিয়া এনেকৈ থৈ গৈছোঁ কাৰণ মোৰ ওচৰত সময়ছোৱাত মানে মই এতিয়া খৰতকীয়া দোকানৰ পৰা বস্তু দুটামান আনিব লাগে। আৰু বলক আপোনালোককতো দেখুৱামেই। এতিয়া তেন্তে মই দৰ্জা বন্ধ কৰি লওঁ। দৰ্জা বন্ধ কৰাৰ আগতে ছাতিটো খুলি থৈছোঁ, সেয়া দেখা পাইছে। দোকানৰ চাবি লোৱা নাই আৰু মই দোকানলৈ যাব লৈছোঁ। দোকান মানে আজি খোলা নাই। এয়া কালি চাবিটো আনি মই বেগত ভৰাই থৈ দিলোঁ এনেকৈ, আৰু বিচাৰি ফুৰিছোঁ এই খিলিবোৰত। এয়া পাই গ'লোঁ দোকানৰ চাবি। কালি আহি আচলতে বেগটো এনেকৈ থৈ দিলোঁ যে সেয়া চাবিখিনিও থাকি গ'ল। আৰু এতিয়া গৈ থাকোঁ। তোৰ কিতাপ পঢ়ি আছা? পৰীক্ষা হৈ আছে নেকি? হয়নে? আৰু এতিয়া দেখা পাইছে আহি পালোহি দোকান। এইখন হৈছে দোকানখন, এতিয়া খুলিম। আৰু এতিয়া আজি হ'ল বুধবাৰ। বুধবাৰে আমাৰ চাবুৱা বজাৰসমূহ বন্ধ থাকে। আমাৰ চাবুৱাৰ বুলিয়ে নহয়, আমাৰ সপ্তাহটো ওলাই গৈছে, মানে বন্ধ থাকে বজাৰসমূহ। আৰু মই নিবলৈ আহিছিলোঁ সৰু সৰু মানে ঊণ এইখিনি আছিলে, দেখি দেখোন নাপাইছোঁ এতিয়া ক'ত বা গ'ল সেয়া। আৰু ঊণখিনি ভৰাই নিবলৈ বেগ এটা লাগিব। এইটো বেগ ল'লোঁ। ঊণখিনি ক'ত গ'ল? এইবোৰ চুমকি দেখা পাইছে। এইবোৰ সকলোখিনি চুমকি হয়, মানে ডিজাইন, এইবোৰ লেচেছ কিবা কিবি ধেৰ আছে। আৰু এইবোৰ মই ইফালৰ পৰা অকণমান দেখুৱাই দিছোঁ যিহেতু, ৰ'ব। এয়া এইবোৰ ডিজাইনৰ কাৰণে। আৰু এইখিনি লেছ আৰু আছে, ভিতৰত ক'ৰবাত ক'ৰবাত সোমাই আছে। এইফালেও আছে চুমকি, আৰু এইবোৰ কাপোৰ চিলাই মেলি ৰেডি আছে। গ্ৰাহকে নিবলৈ অহা নাই, গতিকে ইয়াত এনেকৈ আৰু এইবোৰ কৰিবলগীয়া কাম আছে। এতিয়া সদ্যহতে মোৰ ইয়ালৈ অহা কামটো হৈছিলে ঊণ এইখিনি আছিলে, মানে ইয়াত জানেনে ঊণ এইখিনি এইখিনি নিবলৈ আহিছোঁ মই। এইখিনি নিবলৈ আহিছোঁ, ইয়াত পালোঁ। আৰু আছে নেকি এনেকুৱা চাওঁ, এটা পাইছোঁ আৰু এটা দেখিছোঁ ৰ'ব। আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ দেই, এইখিনি মই নিদিওঁ বাৰু। এইকেইটা চাওকচোন, এইবোৰ অকণমানি কিবা কিবি বনাই থকা হৈছে। এইবোৰ চাওক, এতিয়া থাকক আৰু, যিহেতু মই এতিয়া যাব লাগে। ফোন এটা আহিল, তাৰপিছতে এইখিনি দিবলৈ আহিলোঁ বুলি ক'লোঁ। গতিকে ভাবিছে কোনে ফোন কৰিলে নহয় জানো। এই দোকানখনত আচলতে মই অকলে নাথাকোঁ,
আমি দুগৰাকী থাকোঁ, বৌ এগৰাকী থাকে। তো সেই বৌ মানে বৰ্তমান ডিব্ৰুগড়ত আছে। আৰু কিয় আছে কি ইমান দীঘলকৈ পাতনি মেলি নাথাকোঁ দিয়কচোন বাৰু। আৰু কেনেকৈ দি পঠাম সেয়াও বাৰু কৈ আছোঁ, মানে ইয়াৰ পৰা মই ল'ম, লৈ মেলি ঘৰলৈ নাযাওঁ। আমাৰ ঘৰলৈ যাওঁতে তাহাঁতৰ ঘৰটো এৰি থৈ যাওঁ। তাহাঁতৰ ঘৰৰ মানে ছোৱালী, তাইৰ নামটো বুলবুল, তাই যাব মানে আজি ডিব্ৰুগড়লৈ মাকৰ ওচৰলৈ। তো সেইকাৰণে এনেকৈ দি যাওঁ। কৃষ্ণ ভিডিঅ' বনোৱাৰ হেৰিও দেখিছেনে? মোবাইলটো পৰিলে এইখিনিৰ পৰা ইয়াত থৈ দিছিলোঁ মই, এনেকৈ বাগৰি আহি ইয়াত পৰিলেহি। বনাই মেলি এটাইছোঁহে, আজি দুদিনমান আগত বেয়া হৈছিল, আকৌ পৰিছে ঠাক চব একদম পকা আম সৰাই দি পৰিছে মোবাইলটোৰ ওপৰৰ পৰা। এতিয়া আৰু এটা বস্তু লৈছোঁ, এয়া এইটো আপোনালোকক দেখুৱাইছোঁ। এয়া কোনটো লাগে, কেইটা লাগিব সেয়া নাজানো, গতিকে মই কি কৰিছোঁ, এইখিনি গোটেইখিনি লৈ লৈছোঁ। তাৰপাছত ডাঙৰ ডাঙৰ কেইটামান আছে, এইখিনিও গোটেইখিনিয়ে লওঁ, দি দিছোঁ গোটেইখিনি, কাৰণ ক'ব নোৱাৰি কোনটো চাইজৰ লাগে। সেইকাৰণে এইখিনি গোটেইখিনি এনেকৈ কৰি মই এনেকৈ কৰি ধুনীয়াকৈ বেগত ভৰাই দিম। এয়া এইখিনি মই ভৰাই লওঁ ইয়াতে মানে কেমেৰা কৰিছোঁ ক'ৰবাত। এয়া এতিয়া হৈ গ'ল ৰেডি। মই ইয়াত বেগটো ল'লোঁ, এতিয়া যাওঁ ঘৰলৈ। ছাতিটো ল'ব লাগিব। অকণমান সময়ৰ কাৰণে দোকানখন খুলিলোঁ। আৰু এই যে দেখিছে কাপোৰ ঢাকি থোৱা আছে, নিশ্চয় গম পাইছে, কিয় গম নাপাব পাৰে, চাওক। নহ'লে আকৌ ভাবিব নহয় কি বুলি, মেচিনটো কাম নহ'লে আমি এইটো এনেকৈয়ে ঢাকি ৰাখোঁ। আৰু ছাতিটো বাহিৰত উলিয়াই বন্ধ কৰি ঘৰলৈ বুলি আকৌ ছাতিটো ইমান খৰকৈ কৰিছোঁ মানে গ'ল। আৰু দোকানখন ক'ত আছে জানেনে? MS তিনিআলি পাবগৈ নালাগে, মছজিদটো একেবাৰে সন্মুখতে, একদম টাউনৰ কিনাৰতে। আৰু এতিয়া আহি পালোঁহি। মই যে কৈছিলোঁ এই বেগটো দিম বুলি, যাক দিম বুলি কৈছিলোঁ, তো তাইৰ ওচৰত পাইছোঁহি। আৰু আমাৰ ফালে যাওঁতে যিহেতু তাহাঁতৰ ঘৰটো পাৰ হৈ যাওঁ, সেইকাৰণে বেগটো দি থৈ যাওঁ। বুলবুল ৰেডি হৈ আছা তুমি? নাই লোৱা? অঁ ঠিক হ'ল, তোমাক কোৱা নাই ন। আৰু মই দিম বুলি কৈছিলোঁ বেগটো, এইটো তাইৰ হাতত দিম। এয়া বুলবুল, হাই কৈ দিয়া। অকল যাবা নেকি? অকল যাবা? অঁ ঠিক আছে তেতিয়াহ'লে, মই গৈ থাকোঁ, নৰখোঁ। বাই বাই। আৰু এতিয়া বেগটো দি মেলি ঘৰলৈ যাম। হোৱা দেখা পাইছে নহয়, সেই টাৰ্ণিংটোৰ পৰা বাওঁ ছাইডে গৈ 3টা ঘৰ পাৰ হ'লে আমাৰ ঘৰ পাই যাম। তেন্তে ঘৰত গৈ লগ হৈ আছোঁ। আহি পালোঁহি। এয়া থৈ যোৱা দহিখিনি যিটো ধৰণে থৈ গৈছোঁ তেনেকৈয়ে আছে, কিন্তু ইমান গৰম লাগিছে, ফেনখন নচলোৱাকৈ নোৱাৰি, চলাব লাগিব। গতিকে যিমান পাৰোঁ খৰধৰকৈ মই দহিখিনি ইয়াৰ পৰা আঁতৰাওঁ। আৰু এতিয়া এনেকৈ ফেনৰ তলত বহি লৈ এতিয়া 12:30 বাজিল, গতিকে মই বেছি দেৰি বহিবও নাপাওঁ, যিহেতু জোনাক 2টামান বজাত ছুটি হয়। তাৰ অৱশ্যে 3টামান বাজে পাওঁতে, হ'লেও আগতে বনাই মেলি আজৰি হ'লে ভাল। আৰু মই এইখিনি যে দহি কথা কৈছিলে, দেখা পাইছে চাদৰখন, এনেকৈয়ে থাকিলে আজি, কিন্তু আৰম্ভটো কৰিমেই। মই প্ৰথমে ভাবিছোঁ ভাত বনাবলৈ পাকঘৰত সোমোৱাৰ আগতে চাদৰখন এটা হ'লেও মই দহি মুঠতে থোপা লগাওঁ, গুঠোঁ, তাৰ পাছতহে পাকঘৰত সোমাওঁ। আৰু এতিয়া এয়া মই যে কৈছিলোঁ দহি এটা থোপা হ'লেও বান্ধিয়ে এৰিম, কিন্তু নাই বন্ধা, মানে দহি মোৰ এনেকৈ আৰম্ভ কৰা নহ'ল। এতিয়া আৰম্ভ কৰিব লৈছোঁ দুপৰীয়া, তেতিয়া মানে ভাত বনাবলৈও হ'ল যে, আৰু ভিডিঅ' কৰাহে নহ'ল। আলহী এগৰাকী আহিল, বৰ বেছি দূৰ নহয় বাৰু, তথাপি চাবুৱাৰে হয়।
তাৰপাছত ভিডিঅ' কৰা নহ'ল, পাহৰি থাকিলোঁ, সেয়ে আৰম্ভ কৰা নহ'ল। তাৰপিছত ভাত বনাবলৈ আৰম্ভ কৰিলোঁ। ভাত বনাই মেলি খাই বৈ আজৰি হ'লোঁ, জোনাকো আহিল আৰু এতিয়া বাজিছে 5:30 আৰু 5:30 মই এনেদৰে আৰম্ভ কৰিছোঁ। খাব লৈছোঁ, এয়া চাহ খাব লৈছোঁ কিহেৰে, এয়া একদম গৰম গৰম চামোচা। আৰু এইফালে ইয়াৰ খাই বৈ আজৰি আৰু অৱস্থাটো এনেকুৱা। স্কুলৰ পৰা আহি এতিয়া কৈছে বোলে হেৰি গাটো ভাল লগা নাই আৰু সেই অকণমান গাটো গৰম যেন পাইছোঁ বাৰু, এনেকৈ চুই চাইছোঁ তো একদম কম পৰিমাণে, একো নাই, ঠিক হৈ যাব। খাই লওঁ। সেইফালে মানুহজনে আহি আৰু মই ভিডিঅ' কৰি আছোঁ বুলি গম পাই পটকৈ এইফালে গুচি গ'ল, সেইকাৰণে মই হাঁহিলোঁ, অন্য একো নহয় বাৰু। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিল, আপোনালোকক এয়াই দেখুৱালোঁ। তাৰপিছত এইফালে দেখা পাইছে মই যে চাদৰখন দহি গুঠিম বুলি কৈছিলোঁ, আৰম্ভ কৰি থৈ দিছোঁ এনেকৈ, কিয়নো যেতিয়া এনেকৈ ৰেডি কৰি থোৱা থাকে বা এটামান থোপা বন্ধা হয়, তেতিয়া তাৰমানে পিছলৈ যেতিয়া সময় পাওঁ এনেকৈ আহি দহি বাতি থকা হয় বা দহি গুঠি থকা হয়। আৰু এতিয়া ভাবিছোঁ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰি দিওঁ, কিয়নো মই এতিয়া দহি গুঠিম, তাৰপিছত ৰাতি ভাত বনাম, সেয়ানো কি দেখুৱাম। আৰু ভিডিঅ'টো বহুত বেছি দীঘলো হৈ পৰে নহয় জানো। যি কি নহওক ভাবিছোঁ আজি এই ভিডিঅ'টি চাই নিশ্চয় ভাল পালে, যদি ভাল পালে শেষত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোক সকলোৱে সুস্থ থাকক, কুশলে থাকক, তাকে কামনা কৰি মই নিৰুৱে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।